নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞান বিজ্ঞান চেনেলটোত আপোনালোকক স্বাগতম থাকিল। আপোনালোকে জানেনে এই সাধু সন্তোষীবিলাকে সদায় হালধীয়া আৰু কমলা ৰঙৰ কাপোৰ কিয় পিন্ধে? তো বলক বন্ধুসকল, এইটো ভিডিঅ'ত এনে কিছুমান তথ্যৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। তো বেছি টাইম নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰা যাওক। নম্বৰ 10, এইখন ফটোই আজিকালিৰ পৃথিৱীখনক দেখুৱাই আছে। হোৱাটছআপ কিল BBM, অৰ্থাৎ হোৱাটছআপে বহুতকেইটা মেছেঞ্জাৰ বন্ধ কৰি দিলে। ইউটিউব কিল DVD, ব্লুটুথ কিল ইনফ্ৰাৰেড, শ্বেয়াৰিট কিল ব্লুটুথ, CD কিল কেছেটছ, ফোন কিল পোষ্ট অফিচ, SMS কিল লেটাৰ ৰাইটিং, ইমেইল কিল ফেক্স, মানি কিল ট্ৰু লাভ, মেকআপ কিল নেচাৰেল বিউটি। মেকআপে প্ৰকৃত সৌন্দৰ্যকে নোহোৱা কৰে। নম্বৰ 9, ষ্টুডেণ্টক কৰা এটা ছাৰ্ভে অনুসৰি 90% ষ্টুডেণ্টে এইটো কথা কৈছে, আমাৰ এডুকেশ্যন ছিষ্টেমৰ সকলোতকৈ ডাঙৰ প্ৰব্লেম এইটো যে ইহঁতক মাক দেউতাক আৰু শিক্ষকে অকল স্মৃতি শক্তিটোৱে পৰীক্ষা কৰে, কিন্তু বুদ্ধিটো কেতিয়াও পৰীক্ষা নকৰে। যদি কোনোবাই ভালকৈ পঢ়ি ভাল নম্বৰ পায় তেনেহ'লে তেওঁকে বেছি গুৰুত্ব দিয়া হয়, কিন্তু বাকীবোৰৰ কি বেলেগ টেলেণ্ট আছে সেইটো নিবিচাৰে। এইটো বিশেষকৈ আমাৰ এডুকেশ্যন ছিষ্টেমৰ ডাঙৰ প্ৰব্লেম। নম্বৰ 8, ধাৰ্মিক গ্ৰন্থসমূহত এইটো কথা কোৱা হৈছে যে ভগৱান শিৱ কৈলাশ পৰ্বতত আছিল, কিন্তু যদি আপুনি কৈলাশ পৰ্বতৰ ওপৰৰ পৰা এনেকুৱা এটা এংগেলৰ পৰা চোৱা যায় তেনেহ'লে আপুনি তাত ওম লিখা দেখা পাব। এইটো কেইদিনমান আগতে ইণ্টাৰনেটত ভাইৰাল হৈ আছিলে, মই ভাবিলোঁ শ্বেয়াৰ কৰি দিওঁ। নম্বৰ 7, আপুনি এইখন ভাৰতৰ পতাকা বুলি জানে, এইখন আমেৰিকাৰ পতাকা বুলি জানে, এইখন পাকিস্তানৰ বুলি জানে, কিন্তু আপুনি কেতিয়াবা গোটেই পৃথিৱীৰ পতাকাখন দেখিছেনে? এইখন হৈছে গোটেই পৃথিৱীৰ পতাকা, আৰু ইয়াত এইটো দেখুওৱা হৈছে যে এই পৃথিৱীত যিমানবিলাক দেশ আছে সকলোবিলাক দেশে একলগ হৈ আছে। আৰু ইয়াত এইটো ব্লু কালাৰটোৱে পৃথিৱীখনৰ পানীবিলাকক বুজোৱা হৈছে, কাৰণ পানী অবিহনে জীৱন সম্ভৱ নহয়। আপুনি জানেনে এইখন পতাকা কেতিয়া কামত আহিব? যেতিয়া পৃথিৱীত কোনোবা এলিয়ান তথা বেলেগ গ্ৰহৰ পানীহে আক্ৰমণ কৰিব, তেতিয়া আমি সকলোবিলাকেই সিহঁতৰ বিৰুদ্ধে গৈ যুদ্ধ কৰিব লাগিব, আৰু তেতিয়া এইখন পতাকা কামত আহিব। নম্বৰ 6, এটা ছাৰ্ভে অনুসৰি আপুনি যদি এটা কুকুৰক 3 দিন খানা খোৱা, সি আপোনাক 3 বছৰলৈকে মনত ৰাখিব, কিন্তু যদি আপুনি এজন মানুহক 3 বছৰলৈকেও কেয়াৰ কৰা তথাপিও সি আপোনাক 3 দিনতে পাহৰি যাব পাৰিব। নম্বৰ 5, নৰৱেৰ এইটো বিল্ডিং কাঠেৰে বনোৱা হৈছে, আৰু কাঠেৰে বনোৱা হৈছে সেইটো অকল ডাঙৰ কথা নহয়, কিন্তু এইটো ঘৰত এটা গজালো মৰা হোৱা নাই আৰু লগত তাত এটা জইনো নাই, অকল কণ্টিনিউৱাছ কাঠেৰে বনোৱা হৈছে। ৱাও। নম্বৰ 4, ইথিওপিয়া দেশ আফ্ৰিকা মহাদেশৰ এখন দেশ, আৰু তাত থকা মানুহে 24 ঘণ্টাৰ ভিতৰতে 224 মিলিয়ন গছৰ পুলি ৰোপণ কৰিছিলে, অৰ্থাৎ 22 কৰোৰ গছৰ পুলি অকল 24 ঘণ্টাৰ ভিতৰতে, আৰু সিহঁতে এইটো ৱৰ্ল্ড ৰেকৰ্ডো কৰিছিল। নম্বৰ 3, iPhone 11 Pro ফোনটোৰ দাম ভাৰতত প্ৰায় 1,30,000 টকাৰ আশে-পাশে, কিন্তু সকলোবিলাক ফোনৰে এটা মেনুফেকচাৰিং প্ৰাইচ থাকে, আৰু তাৰ লগত প্ৰফিট প্লাছ কৰিহে কাষ্টমাৰ তাত বিকা হয়। iPhone 11 Pro ফোনটোৰ মেনুফেকচাৰিং দামটো হৈছে অকল 35,000 টকা, আৰু কাষ্টমাৰ তাত বিকা দামটো হৈছে 1,30,000 টকা, আৰু এইকাৰণে আপেল পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ কোম্পানী। নম্বৰ 2, আপোনালোকতো সকলোৱে জানে টেং কি হয় আৰু ইয়াক কি কামত ব্যৱহাৰ কৰা হয়, কিন্তু আপুনি এইটো কথা জানেনে? টেঙত লগোৱা এটা চাইলেঞ্চাৰ ব্যৱহাৰ কৰা হয়, কাৰণ টেং যেতিয়া ষ্টাৰ্ট হয় তেতিয়া বহুত শব্দ হ'বলৈ ধৰে, কিন্তু এই টেং চাইলেঞ্চাৰৰ সহায়তে ইয়াৰ শব্দ কম কৰা হয়। টেং চাইলেঞ্চাৰৰ আকাৰ প্ৰায় টেঙৰ সমানে ডাঙৰ হয়, আৰু ইয়াৰ দাম প্ৰায় 60 লাখ টকা। নম্বৰ 1টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এইটো কথা মনত পেলাই দিওঁ যে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আগত আহি থকা কিছুমান এনেকুৱা ভিডিঅ'ৰ কাৰণে, আৰু এইটো একেবাৰে ফ্ৰী হয়। নম্বৰ 1, যিবিলাক সাধু সন্তোষী আছে সিহঁতে অকল য়েলো আৰু অৰেঞ্জ কালাৰৰে কাপোৰ কিয় পিন্ধে আপুনি জানেনে? ইয়াৰ কাৰণটো হৈছে যেতিয়া সূৰ্য অস্ত যায় তেতিয়াও এনেকুৱা ৰং হয়, আৰু জুইৰ ৰঙো এনেকুৱা, আৰু মানুহৰ যি 7টা চক্ৰ আছে তাৰ দ্বিতীয় চক্ৰটোৰ ৰঙো হৈছে এনেকুৱা। অৰেঞ্জ কালাৰটোক কালাৰ অফ ব্লেজ বুলিও কোৱা হয়, অৰ্থাৎ আনন্দৰ ৰং। সেইকাৰণে এইটো মানা হয় যে অৰেঞ্জ কালাৰটো লগত ৰাখিলে মানসিক আৰু শাৰীৰিকভাৱে সুখী হ'ব পাৰি, আৰু সেইকাৰণে সাধু সন্তোষীবিলাকে এনেকুৱা কাপোৰ পিন্ধে। বন্ধু বান্ধৱীসকল, আজিলৈ ইয়াতে। পিছত আহি থকা এনে কিছুমান ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। ধন্যবাদ। জয় আশা।